বছৰটোৰ প্ৰথম দিনাই এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ শিক্ষাৰ্থীক কঢ়িয়াই নিয়া এখন বাছ এটা দখাৱৈত পৰি যায়। দুৰ্ঘটনাটোত এজন ছাত্ৰ নিহত হোৱাৰ লগতে আন 40জন ছাত্ৰ আহত হোৱা বুলি জানিব পৰা গৈছে। শনিবাৰে নিশা প্ৰায় 1 বজাত এই দুৰ্ঘটনাটো সংঘটিত হয় কেৰেলাৰ ইডুক্কি নামৰ এটা অঞ্চলত। জানিব পৰা মতে বাছখনত বিদ্যালয়ৰ কৰ্মচাৰীৰ 3জন সদস্যৰ সৈতে 41জন শিক্ষাৰ্থী আছিল। ছাত্ৰ-ছাত্ৰীৰ দলটোৱে নতুন বছৰৰ উদযাপন কৰি আজি ঘৰলৈ উভতি আহিছিল। সেই সময়তে বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই ইডুক্কিৰ ওচৰৰ এটা দখাৱৈত বাগৰি পৰে। দুৰ্ঘটনাটোৰ বিষয়ে তথ্য পোৱাৰ লগে লগে উদ্ধাৰকাৰী এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। উদ্ধাৰকাৰী দলটোৱে পুৱা প্ৰায় 6 বজাত বাছখনৰ তলৰ পৰা এজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ কৰে। আনহাতে 15জন শিক্ষাৰ্থীক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। জানিব পৰা মতে চালকজনৰ অৱহেলাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হৈছিল। সঁচাকৈ খবৰটো শুনি বহুতেই দুখ লাগিল, কিয়নো দেশত দুৰ্ঘটনাত পতিত হৈ মৃত্যুৰ সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে। আৰু শেষত মৃত ছাত্ৰজনৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰেই কামনা কৰিলোঁ।